12টা মাহত 13টা মাত থম থমকৈ বহি থাকে চকু টেলেকাৰ জাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। ব'লক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল নৈ আছে পানী নাই, নগৰ আছে মানুহ নাই, সেই বস্তুটোনো কি কোৱাচোন ভাই। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল মানচিত্ৰ। দুই নম্বৰ সাঁথৰটো হ'ল পানীৰ মাজেদি অবাধে চলিল, বুৰ মাৰোঁতে গা নিতিতিল, ই কি জীৱ গঁড়ালত থাকে, বহল ঠোঁটেৰে চিকাৰ কৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল হাঁহ। 3 নম্বৰ সাঁথৰটো হ'ল বহলকৈ বিচনাত শীতল পাতি পৰা, শুবলৈ মন গ'লেও কিন্তু শুব নোৱাৰা। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল পুখুৰী, নদী বা সাগৰ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাঁথৰটো হ'ল 12টা মাহত 13টা মাত থম থমকৈ বহি থাকে চকু টেলেকাৰ জাত। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল ফেঁচা।